তো হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা বৰ্তমান বাজিল 7টা বজা নাই বাৰু। এই ৰাতিপুৱা পৰিৱেশ মই হ'লোঁ মানে পথাৰত তিনিটা মানে আমাৰ কাম কৰা মানুহ আহি আছে এইফালে। তো মানে এই ধান খেতি মানে কাটব হৈছে না, আপোনালোকক দেখাইছিলোঁ খেতিখনৰ। তো খেতিখনৰ মানে ধানগিলা পকিছে আমাৰ, পকাৰ কাৰণে মানে কাটব পৰা হৈছে আৰু। কাটব লগা হ'লে আৰু এতিয়া বহুত মানে বিচাৰি মিয়া মানুহ বিচাৰি পোৱা নাছিলোঁ। তো আজি পৰহিৰ পৰা যোগাযোগ কৰি মানে মিয়া মানুহ কেইটামান পালোঁ আৰু। তো আজি তিনিটা যেনে তেনে পালোঁ, সেই তিনিটাক লৈ আছোঁ আৰু। তো এতিয়া সিহঁতক দেখাই দিওঁ ধানখিনি ক'ত কাটব লগা আছে। তো তাৰপিছত দেখাই থৈ পেলাই গুচি যাম আৰু। সিহঁতে ঠিকাত কাটে না হাজিৰাত কাটে সেইটো নিজৰ কথা আৰু। বাকী মই ধানখিনি দেখাই দি পেলাই গুচি যাম আৰু নেক্সট দুপৰীয়া আৰু আহিব লাগিব ভাত দিবৰ কাৰণে সিহঁতক। তো বোলক এই ৰাতিপুৱা পৰিৱেশটো চাওকচোন এবাৰ আপোনালোকে। এই হ'ল ৰাতিপুৱা পৰিৱেশ। চাওকচোন এইবিলাক গোটেই পকছে ধান মানে। এই এখান দিয়ে আমাৰ কেঁচা হৈ আছে, বাকী এইবিলাক গোটেই পকছে আৰু। এই আগলৈকে মাৰ ধান আছে অলপ। মই খেতি কৰোঁতে আপোনালোকে দেখাই পাইছে, মই ভিডিঅ'ত দিছোঁৱেই বাৰু। তো এইবিলাক গোটেই মানে পকছি, এইফালে যে নাকাটো নহয় সৰ্বনাশ আৰু চেচ। তো সেইকাৰণে মানে বহুত তাড়াতাড়িকৈ মানে মিয়া বিচাৰি লাষ্টত পালোঁ, সিহঁতক কেনে কাটব লগাই দিলোঁ। তো এইবিলাক আমাৰ কি ধুনীয়াকৈ ধানবিলাক হৈ আছে, মানে খুব ভালেই হৈছে ধান, মানে বঢ়িয়া হৈছে আৰু। চবতকৈ আমাৰে ধৰ মানে সোনকালে পকছে আৰু ধানগিলা। এইবিলাকো পকছি বাৰু, কিন্তু এইগিলাতকৈ অলপ বেছিগিলা পকছি বেছিকৈ, সেইকাৰণে আৰু কাটব লগা মানে অলপ বেছি হৈছে। আৰু এই কটা মানুহ নাপাৱাৰ কাৰণে, মানে ধান কটা মানুহ নাপাৱাৰ কাৰণে মানে এই ধানবিলাক গোটেই মানে দেখিছেনে মানুহে নাকাব গ'লে পথাৰত এনে হিচাপমতে, কিন্তু চবৰে কাটব পৰা হৈছে। হ'লে এতিয়া কাটব লাগিছিলে নে নহয়, হিচাপমতে চবৰে মিয়া মানুহ দেখা পাব লাগিছিল আমি। তো মানে কাটা মানুহ বিচাৰি পোৱা নাই মানুহবিলাকে, তাৰ কাৰণে চব মানে ধানবিলাক ইয়াতে ৰৈ আছে আৰু। তো মানে ৰাস্তাতে যদি মিয়া এটাও আহি যায়, তাতে মানে হাহাকাৰ লাগি যায় বোলে মোৰ কাটব লাগিব। তো সেই ক্ষেত্ৰত তো ময়ো যেনেকৈ মানে ধান কাটা মানুহ বিচাৰি হাবাথুৰি খাই আছিলোঁ, তো আপোনালোকে এতিয়া হাবাথুৰি খাব নালাগে। তো মই আপোনালোকক নাম্বাৰটো দি দিছোঁ ডেছক্ৰিপশ্যনত, আপোনালোকে তাৰ পৰা নাম্বাৰটো লৈ পেলাই আপোনালোকে ইয়াত কলটো কৰিব পাৰে। কল কৰি কিনে আপোনালোকৰ যিমান ধান আছে গোটেইখিনি কাটব পাৰে আৰু। বাকী এই আৰু পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশ। বাকী এতিয়া ঘৰত যাই আছোঁ, ঘৰত যাই পেলাই সিহঁতক মানে দিব লাগিব না, 9টা বজাত সিহঁতক অলপ ভালকৈ দিব লাগিব 9টা বজাত। তাৰপিছত দুপৰীয়া এসাঁজ খুৱাব লাগিব, তাৰপৰা সিহঁত গুচি যাব এনেকুৱা। তো বোলক এতিয়া মই মুখ ধোৱা নাই, মুখ চুখ ধুই বঢ়িয়াকৈ ব্ৰাছ কৰোঁ বোলক। ৰাস্তা কি চৰে ক'ব না আপোনালোকে, ক'বচোন এটা কি চৰে, কমেণ্টত জনাব কি চৰে এটা ক'ব পাৰে যদি আপোনালোকে। তো গাইছ আহি পালোঁ ৰুটি দি চাহটো বৰ্তমান খাই আছোঁ। এনে ৰাতিপুৱা উঠি মই চাহ নাখাওঁৱে, খালী পেটত চাহটো খাব সেনেকৈ নাই, বেয়া। তো আজি খালোঁ আৰু উপায় নাই, ৰুটি দি চাহ খাই আছোঁ, আকৌ গাখীৰ দি চাহটা খাই কিনে 9টা বজাত আৰু সিহঁতলৈকে বস্তু নিব লাগিব, মানে চাহৰ যোগাৰটো নিব লাগিব আৰু। সিহঁততো পালি ভাতে লাগে, ইয়াত মিয়া মানুহ ভাত বেছিকৈ খায় ইয়াতে। তো পালি সিহঁতক ভাতে লাগে আৰু ক'ত ভাত দি থাকিম, তো কৈছে বোলে ভাত চাত দিব নোৱাৰোঁ, কাৰণ মাও অকলেতো ইমান সম্ভৱো নহয় বনোৱা, কাৰণ মাও বয়স হৈছে না, বয়স হোৱাৰ কাৰণে আৰু কষ্ট পায় আৰু। তো ময়ো বনাব নোৱাৰোঁ এইগিলা বাদ দি, সেইকাৰণে চাহত অলপ ভালকৈ চাহৰ কাৰণে বস্তু অলপ লৈ যাম আৰু। চাহ খাব, তাৰ দুপৰীয়া আৰু ভাত দিব লাগিব সিহঁতক। তো অলপ এতিয়া চাহ খাই লওঁ ময়ো। তো গাইছ চাহৰ কাৰণে বস্তু লৈ সিহঁতক, চাহৰ যোগাৰ। সিহঁতে চাহ খাব লাগিব না, ফোন মাৰি আছে বোলে ভোক লাগিছে বুলি সিহঁতৰ। তো ময়ো ভাতকেইটা খাই আহিলোঁ, একেলগে চাহটো সিহঁতৰ কাৰণে লৈ আহিলোঁ, পানী লৈ আহিলোঁ 1 কাটলিং। এইটো মুকুন্দ আহিছিল লগত, ঠিক কিবা ঘৰক লৈ ঘাঁহ কাটব। তাৰপৰা আৰু সিহঁতৰ কাৰণে এখন বস্তু লৈ আহিলোঁ আৰু। এতিয়া বৰ্তমান সিহঁতৰ ভোক লাগিছে না, দি কিনে খাব দিওঁ, অলপ ৰেষ্ট ল'ব দিওঁ বোলক আৰু। নাৰা কাটা মই কাট সেই কিছু শেষেই বাৰু কাটা, এতিয়া অলপ খাদ্যটো খাব দিছোঁ। এই কেঁচা নাৰা সেইগিলা কাটিলে বঢ়িয়া, গৰু বঢ়িয়াকৈ খায়। ধান গাইছ ধান, এইবিলাক চাক এইবিলাক কাটিব পৰা হৈছে আৰু। সেইটো আমাৰ বাহাদুৰ ধান, বাহাদুৰ বোলে পেকেটত ধান, নাজানো আৰু খাই কেনে লাগে। এইবাৰ মানে প্ৰথম কৰা গৈছে। এই চাবি সাপ চাপে ধৰিব আৰু বুঢ়া আঙুল কামত ধৰিব চাবি আৰু। নাই দেই, এইখিনি কিছু গেলে বাৰু কাটা, কালি মানে চাফা কৰি দিব ইয়াতে কালি। গাইছ পিতেনী দেখাইছোঁ আপোনালোকক, পিতেনী মানুহ যে পিতেনী সোমাই যায়
এইগিলা পিতেনি শাক দলদপ কৰি সোমাই যায় বুলি এই বা পিতেনিত খোজকাঢ়ি আছোঁ কি বঢ়িয়া দলদপ কৰে একদম বুজানি পন যে ঐ ঐ কি সোমাই দেখছা নাই একাঠো বাহ খালী জেগাত খুঁজছি যাই সোমাই যাব ভৰি গান শেষ দে ই বাল ভিজলো চা তেৰি কথা ভিজলো তাতে গা দিগলা বঢ়িয়া গা দে এইগিলা গৰু ঘাঁহ বঢ়িয়া এইগিলা তাৰা আৰু চুচু দিয়া মাঘৰ বিহুত উৰুকাৰ দিনাটো চুচু দিয়া এই পাতেদি তাৰা পাত বুলি কয় আপোনালোকৰ তাতে দেই নে জনাব আৰু পিটনিত খোজকাঢ়ি তাতে ভিজি গ'লোঁ কিমান জেগা সোমাই যায় দেখিছেনে গাইছ ডেঞ্জাৰ মায়ে কিমান সোমাই যায় দেখিছেনে হা ভাল ভিজিলোঁ কথাই Oh my god. গা ধুইছিলি একবাৰ সেই ভাল তাম ভিজলো গাইছ গোটেই ভিজি গ'লোঁ হেত চালা এখানে পিটনি দলদপ কৰি ৰাখিছে নাই বাপাৰে ডেঞ্জাৰ guys এটা দেখাতে ধৰ বহুত বোলে আপুনি প্লেন যায় বুলি ভাবিছে খোজ দিলে মানে সোমাই যায় 2 ফুট 3 ফুট খোজ দিলে মানে সোমাই যায় গাইছ চাওক কিমান সোমাই যায় দেখাত কিন্তু বঢ়িয়া প্লেন কিমান সোমাই যায় না কিমান হয় কিমান সোমাই যায় পানীগিলা খোজাব ৰচিতা নাম ঘাঁহগিলা কাটে আৰু ইয়াতে সেই হয় না তুই তো ভৰিগিলা খোজাব ধৰিছে গাইছ পাৰে ভাব ঘাঁহো কাটছি না পানীগিলা ভিতৰ পানী লেতেৰা না অলপ খোজাই ঘৰত যে পুৰা চাব খাদ্য লাগে চাবোন দি পুৰা মাৰি দিব লাগিব তেতিয়াহে মানে অলপ খোজাইটো কমে যিটো কমাব আৰু মাই ইয়াক পলা ঘাঁহ কাটলা ওকে যাওঁ দেখ সেইটো চাহ পানী খালে সিহঁতে তো এতিয়া যাওঁ মনা চনা বস্তুখিনি ভৰাই ল'লোঁ তো এতিয়া যাওঁ ভৰিছোঁ খোজাব ধৰিছে পিটনি পানী না খোজাবি আৰু সিহঁতে কিছু কাটলাই আৰু সিহঁতবিলাকে মানে সুবিধা তামাম লয় মানে যা এটা মানে আৰু কি হয় এতিয়া বিৰি লগাইছে বুলি সিহঁতক এই বিৰিয়ানী দিব লাগিব এই নানান ধৰণৰ সিহঁতৰ সেই চান্স লয় আৰু পূৰা কি ক'ব আৰু আমাৰ হিন্দী মানে হিন্দী নকৰাৰ কাৰণে সিহঁতে এইটো চান্সটো পাইছে আৰু হয় না গাইছ তো চান্সটো আমি দিছোঁ এই আৰু কি ক'ম আৰু যাৰ পইচা আছে সিহঁতে খৰচ কৰিব পাৰিছে কিন্তু যাৰ পইচা নাইতো সিহঁতেতো নৰে না এনেকৈ সেই কৰিবৰ কাৰণে তো সেইটো বস্তু অলপ লক্ষ্য কৰিব লাগে দেচোন সকলোৱে তো এতিয়া যাওঁ ইয়াতে ধানগিলাটো পূৰা ভৰিত কাটে সেয়া তামাম খোজাব আৰু আজি মানে গধূলি কৰিছোঁ তাৰপিছত আজি খোজাই মানে আৰু তেতিয়া ঘৰলৈকে যাওঁ একবাৰ গা ধুইছে আৰু একবাৰ গা ধুব লাগিব তাৰপিছত দুপৰীয়া ভাতকেইটা আনিব দিব আহিব লাগিব আৰু সিহঁতক তো এতিয়া যাওঁ অকণমান সময় বিৰতি লৈছোঁ দিয়ক তো গাইছ এই ভাত দিব আহিলোঁ এই ভাতৰ যোগাৰ এই পানী দালি ঘৰৰ তাতে আছে ভাত আৰু এই দুটা আহিছে আজি ভাত দিব আহিছে আমি তাতে ভাত দিম এতিয়া যাওঁ জয় অসম গুৰবা চলছি এটা নানা আমি একটা নানা বুলি কৈছিলোঁ আগতে এই ধুনীয়াকৈ বাগেট দি আছে ভাত দিব লৈছোঁ সিহঁতকো মই বাৰু মোৰ পেটটো ভৰাই আছোঁ দেচোন এতিয়া ইহঁতৰে পেটটো ভৰাব লাগিব না নহ'লে ইহঁতৰ গাড়ী নচলিব তো সময় প্ৰতি লক্ষ্য ৰাখি ভাতকেইটা লৈ আহিলোঁ আৰু তো গাইছ আপোনালোকক জংলী চৰাই দেখাইছোঁ চাব
জংলী চৰাই এইকেইটা এইয়া জংলী চৰাই আমি এটা কাইম চৰাই বুলি কওঁ এইটো সচৰাচৰ কি পায় নাজানো আৰু দেখিছে না ডাউকৰ দৰে কিন্তু ডাঙৰ ওচৰত নাই বাৰু দূৰত থকা কাৰণে মানে সৰু টাইপ লাগি আছে কিন্তু ডাউকৰ দৰে জংলী চৰাই এই এটা ভাতকেইটা খাব দিলে ভাত খাই আছে আৰু জেঠীমাত ক'ত গ'ল এই আমাৰ জেঠীমা জ্যেষ্ঠা এই ইয়াতে ভাত নিছে এই তাকে লাগি নবৈ যাব আগৰ পিনে তাতে লাগি আছে তাতে ইমান দূৰত খেতি কৰিছে বাপৰে তো গাইছ এই ভাত চাত সিহঁতক খুৱাই কিনে লৈ আহিলোঁ বস্তুলৈ লৈ আহিলোঁ ইয়াতে ফটো ধান্দাতে বাপৰে মোবাইলটো এনে দিয়ে একদম পূৰা অত্যাচাৰ দি আছে মোক এটা ৰিলছো বনালে বাৰু ময়ে বনালোঁ অলপ গোটেইকেইটা মিলি কিনে অলপ ৰিলছ এটা বনালোঁ এতিয়া ঘৰত দেখি যাওঁ আৰু ভাত চাত সিহঁতক দিলোঁ হ'ল খোৱা কাম ভিডিঅ' দিব লগা হৈছে গাইছ আছোঁ কেনে দি নিছি মই অলপ ভিডিঅ' দিব লগা হৈছে সেই আৰু ততে যাওঁ বেছি দীঘল নকৰোঁ অলৰেডি লাম্বা হ'লে চাগে ভিডিঅ'টো তো বেছি দীঘল নকৰোঁ আৰু যাওঁ ঘৰত যাওঁ ফ্ৰেছ ফ্ৰেছ হওঁ হৈ পেলাই আৰু নাহোঁ আৰু আজিৰ কাৰণে শেষ তো আজিলৈকে বাই বাই কথাখন দেখালোঁ আপোনালোকক কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নকৰিব সকলোকে বাই বাই জয় অসম জয় অসম